हेलो एवरीवन সকলোলৈকে মোৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি আমি ৰাতিপুৱাৰ পৰা কামত লাগিলো মানে ধান মাৰিলো এয়া চাওক হৈ গল এতিয়া লাষ্টৰ কামখিনি কৰি আছো আৰু মই শিকি আছো হা ইমান নাজানো আৰু এয়া প্ৰায় হৈয়ে গল আৰু ৰ'দটো ইমান চুকা চাওকচোন আজি ৰাতিপুৱা 4টা মান বজাৰ পৰা বেলিটো খাও খাও কৰে হেতু কাৰণে সোনকালে কামত লাগিলো আৰু এয়া জাহাজী কল নিজৰ ঘৰৰে হয় তো অলপ খাই ললো পেট ভৰোৱাকে আৰু এয়া ঘৰৰ পিছফালে মাছ পোহে তো তাতে অলপ দানা দিলো বহি পিনি চাই থাকো ভাল লাগে মানে হিহঁতৰ খোৱাবিলাক খেলাবিলাক চাই ভাল লাগে আৰু এয়া কুকুৰা দুটা চাওক এনেকা হলে আমাৰ আলহী আহে বুলি কয় আৰু হুটা অলপ কিনিব আছিলে তো গলো তিনিআলিলে আৰু এয়া হুটা দুই নেচা ললো আৰু লগতে ঠাণ্ডা ললো আৰু এয়া ঘৰত আহি খালো আৰু সবে মিলি তাৰ পিছত ভিডিও বনাও বুলি ভাবিছিলো হা কাৰণ আজি পথাৰ যাব নালাগে হেতু কাৰণে ভিডিও বনাও বুলি ভাবিছিলো আৰু এয়া বতৰটো কুলা কুলা কৰি আহিছে চাওক আৰু ফাইনালি বৰষুণ দিলে মই ভিডিও কৰিব নাপালো একো নাই নকৰিলো আৰু তাৰ পিছত কামত লাগি গলো এয়া ভাত বনাব লৈছো আৰু এবিলাকে কৰি আছো আৰু পথাৰ গৈছো পথাৰৰ পৰা ঘৰ তাত ভাত পানী বনোৱা এবিলাকত লাগি আছো আৰু এয়া আজি বনাইছো গাহৰি মাংস আপঙৰ লগত খাবলৈ অলপ উলিয়াই লওঁ পাতৰ সবজি লগত মানে হুকানকে ভাজিছো আৰু ভাতৰ লগত খাবলৈ দালি আৰু ঔটেঙা তো আমি এনেকে আজি খালো আৰু সবে মিলি কামৰ দিন ন সবে সহায় সহযোগ কৰি পিনি আমি সবে মিলি কাম কৰো আৰু লগতে খাওঁ আৰু এই আৰু আজিৰ ভিডিওটো বাই বাই